2 জুলাই এটি অতিকৈ দুখৰ দিন হয়। আমাৰ সকলোৰে মাজৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাসে চিৰদিনৰ বাবে সকলোকে কন্দুৱাই 2 জুলাই তাৰিখে এই সংসাৰৰ পৰা বিদায় মাগে। যোৱাকালি অৰ্থাৎ 2 জুলাই তাৰিখে কিশোৰবিহীন এটা বছৰ সম্পূৰ্ণ হয়। হয়তো কোনেও এতিয়ালৈকে পাহৰিব পৰা নাই কিশোৰ দাসৰ সেই হাঁহিটি, ধুনীয়া অভিনয়, ধুনীয়া নৃত্য। 2 জুলাই তাৰিখে কিশোৰ দাসৰ ভিনীহিকে, যিজনে কিশোৰ দাসৰ বেমাৰৰ সময়ত দিনে ৰাতি কিশোৰ দাসক ভাল কৰিবৰ বাবে চেষ্টা চলাইছিল, তেখেতে এটি আৱেগ ভৰা পোষ্ট লিখে। তেখেতে লিখে, আমি ঘৰুৱাভাৱে কিশোৰৰ বাবে কি কৰিব পাৰোঁ সেইটো একো ক'ব নোৱাৰোঁ, কিন্তু অসমবাসী ৰাইজে কিশোৰক যিমান মৰম স্নেহ দি আদৰি লৈছিলা, সেই মৰম স্নেহ যেন আমি সদায়ে দেখিবলৈ পাওঁ। তাৰ বিদেহী আত্মাই যাতে চিৰশান্তিৰ বাবে তাক যাতে জন্মবাৰ্ষিক আৰু মৃত্যুবাৰ্ষিকীত অলপ আপোনালোকৰ আশীৰ্বাদ পায় তাৰে কামনা কৰিছোঁ। আমিও আমাৰ চেনেলৰ ফালৰ পৰা কিশোৰ দাসৰ মৃত্যুবাৰ্ষিকীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ।